এইবাৰৰ প্ৰতিযোগী জিজ্ঞাসা কাশ্যপ। ধুনীয়া গাইছা জিজ্ঞাসা। জেৰিফা বা কণমানি ছোৱালী কিন্তু সুন্দৰ গীত এটি তুমি চুজ কৰিছা আৰু মই আশা কৰিছোঁ ভৱিষ্যত তোমাৰ উজ্জ্বল হওক আৰু প্ৰচেষ্টা তোমাৰ সঁচাই ভাল এণ্ড গড ব্লেছ ইউ। থেংক ইউ মেম। পৰান্দা আচলতে এই গানটোৰ লগত মই অকণমান ইম'চনেলিও জড়িত। এই মন যায় ছবিখনৰ দিগন্ত ভাৰতীৰ এই কম্প'জিশ্যনটো একচুৱেলি ইয়াৰ অৰিজিনেল এৰেঞ্জমেণ্টটো মই কৰিছিলোঁ আৰু সেইটো মোক গুৱাহাটীলৈ আহি পেলাই কৰা প্ৰথম গানকেইটাৰ ভিতৰত এটা। কিন্তু আনফৰ্চুনেটলি সেই ষ্টুডিঅ'ৰ কিবা এটা খেলি মেলিৰ কাৰণে গানটো মই কৰা প্ৰগ্ৰেমিংটো নাইকিয়া হৈ গ'ল। তাৰপিছত খুব খৰকৈ আমি ধীৰে ধীৰে হেৰাই যায় আৰু এই গানটো এই দুইটা গান কমপ্লিট কৰিব লগা হ'ল। তো এই গানটো পলাশ দাই কৰিলে, যিটো ভাৰ্চন এতিয়া আছে। মই ক'ম যে ইট ৱাজ এ ভেৰি গুড এটেম্প্ট, ধুনীয়া হৈছে, মিঠা হৈছে। খালি আৰু ৰূপম দা আৰু হেৰিয়ে তোমাক অনিন্দিতাই তোমাক কেইটামান কথা ডেফিনেটলি ক'ব, সেইকেইটা মন দি শুনিবা আৰু উইচ ইউ অল দ্য বেষ্ট। থেংক ইউ। ধন্যবাদ ছাৰ। ৰূপম দা মোৰ ভালেই লাগিছে গানটো শুনি, খুব ধুনীয়া আৰু দুটামান শব্দ বুজি পালে ভাল আছিল আৰু বেছি ভালকৈ বুজি পোৱা হ'লে। বাকী খুব ধুনীয়া আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, খুব ভালদৰে গাই থাকা। ধন্যবাদ ছাৰ। আনন্দিতা বা তোমাৰ একদম প্লেবেক ভইচ,
ইমান ধুনীয়া কিছুমানে কয় যে খুব ফেচিয়েল এক্সপ্ৰেশ্যন দি পেলাই যে কিছুমান মানুহে এক্সপ্ৰেশ্যন দিব চেষ্টা কৰে গানত তুমি এনেকৈ একদম নৰ্মেল হৈ গাই আছা গানটো তোমাক দেখোঁতে ইমান এফৰ্টলেছ লাগিছে কিন্তু প্ৰতিটো শব্দত তোমাৰ আচলতে শব্দতে যে এক্সপ্ৰেশ্যন সোমাই থাকে এই পাৰফেক্ট তুমি যদি ৱেইট দিব পাৰা এই শব্দবোৰত একদম তোমাৰ গানটো শুনি থাকোঁতে তেনেকুৱাই ফিলিং হৈছে মোৰ খালি এটা বস্তু তুমি দূৰে কোৱাচোন দূৰে দূৰে দ বুলি নক'বা দ দূৰে বুলি ক'বা দূৰে হয় দূৰে দূৰে দটো চাবা হা দেৰ ইজ এ ডিফাৰেঞ্চ হিন্দীত দটো বেলেগ আৰু দটো বেলেগ সেই বস্তুবোৰ সৰু সুৰা বস্তু সেইবোৰ মানে যেতিয়া একদম আৰু ফাইন হৈ যাব তেতিয়া আৰু এইবোৰ কাণতে নালাগে তোমাৰ দেই ভালকৈ ৱণ্ডাৰফুল ছিংগিং বিৰাট ধুনীয়া গাইছা ধন্যবাদ খুব ভাল লাগিছে থ্যাংক ইউ সো মাচ জিজ্ঞাসা এইবাৰৰ প্ৰতি